plus 1 plus 5. Answer is? Good. 1 plus 2 plus 1. 5 plus 2 plus 2. 1 plus 3 plus 5. 5. 1. অভিযান দা মিছন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ বৰ্তমান শিক্ষাৰ যি শৈক্ষিক পৰিৱেশ তাৰ কাৰণে প্ৰতিটো ষ্টুডেণ্ট আচলতে টেলেণ্টেড হ'ব লাগিব আৰু তাৰ কাৰণে আমি এটা ছাবজেক্ট বিশেষকৈ এটা ছাবজেক্টৰ ওপৰত আমি বহুত গুৰুত্ব দিব লাগে আৰু সেই ছাবজেক্টটো হৈছে মেথছ আৰু মেথছ কেনেকৈ সহজ কৰিব পাৰি কি ধৰণে এটা ষ্টুডেণ্টে সহজে মেথছখিনি আকৰ্ষণ কৰিব পাৰি কাৰণ আমি সকলোৱে জানো মেথছ ছাবজেক্টটো এনেকুৱা এটা ছাবজেক্ট 100ৰ ভিতৰত 100ও পাব পাৰে 100ৰ ভিতৰত 0ও পাব পাৰে তেনেহ'লে এই সকলোখিনি সহজ কৰিবৰ কাৰণে আজি আমি এটা প্ৰতিষ্ঠানলৈ আহিছোঁ এনি গ্ৰীণ এবাকাছ চেণ্টাৰ আমি চেণ্টাৰটোৰ ভিতৰলৈ যাম আৰু চেণ্টাৰটোৰ বিষয়ে সবিশেষ অকণমান জানিব বিচাৰিম আৰু যিহেতু যি ইয়াৰে অ'নাৰ আমি অ'নাৰৰ লগত কথা পাতোঁতে ইতিমধ্যে আমি গম পাইছোঁ 2018 চনৰ পৰা এই চেণ্টাৰটো চলি আছে এই চেণ্টাৰটোৰ বিষয়ে আমি সবিশেষ জানিম আহক আমি ইয়াৰ ভিতৰলৈ আমি সোমাই যাওঁ আৰু এয়াই হৈছে আচলতে এনি গ্ৰীণ এবাকাছৰ পৰিৱেশটো আৰু আমি দেখিছোঁ ইয়াতে অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰীসকল আছে আৰু এই চেণ্টাৰটো আচলতে কি কাৰণে সকলোতকৈ আছুতীয়া আমি অকণমান জানিবলৈ বিচাৰিম ইয়াত থকা যিগৰাকী অ'নাৰ লগতে ইয়াত শিক্ষয়িত্ৰী হিচাপে তেখেতে কৰ্মৰত হৈ আছে আমি সকলোখিনি জানিম আৰু তাৰ আগতে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অভিযান দা মিছন যি ইউটিউব চেনেল আছে আৰু আমি দেখিছোঁ প্ৰথমে মই আপোনাক এইটো লগ যেহেতু আমি জানো এবাকাছ বুলি ক'লে আজিকালি আমি প্ৰত্যেকটো ষ্টুডেণ্টৰ মুখতে কথাটো শুনো হোৱাট ইজ এবাকাছ তাৰ আগতে আপোনাৰ পৰিচয়টো দি দিব মই মোৰ পৰিচয়টো আৰু আপোনালোক যে মোৰ ইয়ালৈ আহিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিলে তাৰ কাৰণে অশেষ ধন্যবাদ আমাৰ আৰু এনি গ্ৰীণ এবাকাছলৈ আপোনালোক স্বাগতম জনাইছোঁ এবাকাছ মোৰ নাম হৈছে আবিদা উল্লাহ আৰু মই এনি গ্ৰীণ এবাকাছৰ মই চেণ্টাৰ ডাইৰেক্টৰো হয় আৰু লগতে মই ট্ৰেইনাৰো টিচাৰো হয় মানে ট্ৰেইনাৰ টিচাৰ দুয়োটাই ক'ব পাৰে হয় এতিয়া আমি প্ৰথমে সাধাৰণ মানুহৰ কাৰণে এবাকাছ হোৱাট ইজ এবাকাছ এবাকাছ হৈছে মানে এটা গণনা কৰা যন্ত্ৰ কিন্তু ই কেলকুলেটৰ নহয় মানে উইদাউট কেলকুলেটৰ উইদাউট কেলকুলেটৰ এই মানে উইদাউট কেলকুলেটৰ নোহোৱাকৈ মানে মোৰ ষ্টুডেণ্টবিলাকে এবাকাছ শিকা ষ্টুডেণ্টবিলাকে মানে যিকোনো এটা অংকৰ বা যিকোনো এটা হিচাপ পূৰণ সৰল অংক বৰ্গমূল শতমূল প্লাছ মাইনাছটো আছেই মই ক'লোৱেই সেইখিনি খুব কম সময়ৰ ভিতৰতে অৰ্থাৎ কেলকুলেটৰতকৈও ফাষ্টত আনচাৰটো উলিয়াব পাৰে আৰু মই ইয়াতে আৰু এটা কথা সুধিম যে শিৱসাগৰত বহুতো এবাকাছ চেণ্টাৰ আমি দেখা পাইছোঁ আপোনাৰ চেণ্টাৰটো ব্যতিক্ৰম বুলি আপুনি ক'বনে মোৰ মানে কি সৰুৰ পৰা এটা সপোন আছিলে যে মই এটা টিচিং লাইনত যোৱাৰ এটা সপোন আছিলে আৰু যিটো মানে শিক্ষা হ'ব মানে ধৰক অলপ ব্যতিক্ৰম আৰু সেই ব্যতিক্ৰমী শিক্ষাটো মানে মই এবাকাছটোতে মই বিচাৰি পালোঁ সেইকাৰণে মই এবাকাছৰ শিক্ষা দিবৰ কাৰণে এবাকাছটো চুজ কৰিলোঁ হয় আৰু আমি ইয়াতে দেখিছোঁ কিমান এটা এজ লিমিট থাকে বহুতে কিন্তু এবাকাছৰ বিষয়ে আমি এতিয়া ধৰি লওঁ আমাৰ ষ্টুডেণ্টে এবাকাছলৈ আনিবলৈ হ'লে ল'ৰাটোৰ টেলেণ্ট থাকিব লাগিব লগতে ল'ৰাটোৰ ফাইনেন্সিয়েলি ষ্ট্ৰং থাকিব লাগিব আৰু সকলোখিনি মুঠতে শৈক্ষিক পৰিৱেশ এটা আমি জানো যে মেথছত কিছুমান ল'ৰাই হয়তো 0 পাব পাৰে আৰু কিছুমানে 100ৰ ভিতৰত 100ও পাব পাৰে আপুনি ডাঠি ক'বনে আপোনাৰ ষ্টুডেণ্টে 100ৰ ভিতৰত 100 পাব কম আৰু আপোনালোকে সেই বিষয়ে মোৰ মানে গাৰ্জেনো আছে মোৰ গাৰ্জেনক আপোনালোকে হয়তো সুধিব পাৰে এতিয়া আপুনি কওকচোন আপোনাৰ প্ৰতিষ্ঠানটো কেতিয়াৰ পৰা আৰম্ভ কৰিলে কিমান আছে মই 2018ৰ পৰা আৰম্ভ কৰি এতিয়াতো 2024 হ'লগৈ তাতেও 2018ৰ পৰাই মই কণ্টিনিউ কৰি আছোঁ আপুনিও এই ওপৰত শিক্ষাদান কৰি হয় মই ট্ৰেইনাৰে হয় মই ট্ৰেইনিং কৰি আহিছোঁ এই বিষয়ত মই ইয়াতে এটা কথা ক'ম কিন্তু এটা ইনষ্টিটিউট চলোৱাৰ সময়ত অ'নাৰ কাম টিচিং এই দুইটা যেতিয়া কৰিব দুটা সামঞ্জস্য যেতিয়া থাকিব কামটো খুব সুন্দৰভাৱে হ'ব আমি সকলোখিনি জানিম ষ্টুডেণ্টবিলাকৰ পৰা জানিম 2018 চনৰ পৰা আপুনি এইখিনি কৰি আছে ন আৰু এতিয়া আপোনাৰ ইয়াৰ পৰা ষ্টুডেণ্ট বহুত ওলাই গৈছে কাৰণ কোৰ্চটো 2 বছৰীয়া কৰিছে ক'ত আছে বুলি ক'লে মানে কি দিগদাৰ হৈ যায় কাৰণ এজ লিমিটটো হৈছে আপোনাৰ 8 to 14 সেইকাৰণে 8 to 14 হ'লে ধৰক 14 মানে সিহঁতি ক্লাছ 8ত
থাকোঁতে শেষ হয় তাৰপিছত তাহাঁতে ক্লাছ 9-10 পাইগে এইটো এটা এডিশ্যনেল শিক্ষা এইটো এডিশ্যনেল শিক্ষা তাৰমানে আপোনাৰ ষ্টুডেণ্টটো যদি মেথছত দুৰ্বল আছে তেনেহ'লে আপুনি এবাকাছৰ দৰে ন থ্ৰু এবাকাছ আপোনাৰ ষ্টুডেণ্টটো অলপ খৰতকীয়া ক্ষিপ্ৰ গতিত আচলতে মেথছত আগবাঢ়ি যাব পাৰে আৰু উইদাউট কেলকুলেটৰ আমি ইয়াতে আপোনালোকৰ ইয়াতে বহুত কিছুমান এনেকুৱা দেখিছোঁ এইটো হৈছে কি আমাৰ তাৰ আগতে আপোনাক এটা কথা কওঁ হয় অকল যে আপোনাৰ এবেকাছতে মেথছতে সহায় কৰে সেয়া নহয় তেওঁলোকৰ মানে কি এবেকাছ শিকিলে তেওঁলোকৰ মানে কনচেনট্ৰেশ্যন বাঢ়ে তাৰপিছতে সিহঁতি লিষ্টিং কেপাচিটিটো বাঢ়ে তাৰপিছত সিহঁতৰ মেমৰিটো ফটোগ্ৰাফিক হৈ পৰে তাৰপৰা ক্ৰিয়েটিভ মাইণ্ডেড হয় তাহাঁতৰ তাৰপিছতে আৰু অংকত 5 গুণ অধিক শক্তি মানে 5 গুণ ফাষ্ট হৈ যায় মানে তাৰ ওপৰতে তাহাঁতৰ মানে কি পঢ়াৰ প্ৰতি যিটো আগ্ৰহটো যিহেতু ল'ৰা ছোৱালীবিলাকে আজিকালি প্ৰায় গাৰ্জেনৰ মুখত শুনো যে মোৰ ষ্টুডেণ্টে পঢ়িবলৈ মন নকৰে কিন্তু ইয়াত এবেকাছ শিকাৰ পিছৰ পৰা মানে কিন্তু গাৰ্জেনে সেইটো কথা মোক ক'বলগীয়া হৈছে কনচেনট্ৰেশ্যনটো বহুত ষ্ট্ৰং হৈ যায় হয় ক'লে মানে আপোনাক মই যদি সাধাৰণ ভাষাত কওঁ তেতিয়াহ'লে ক'বলৈ গ'লে এতিয়া আমাক এতিয়া ধৰক যিকোনো যোগ বিয়োগ পূৰণ হৰণ অংক এটা যদি কৰিবলৈ দিয়ে সৰু হ'লে মানে কি নাম্বাৰকেইটা যদি সৰু বা ছিংগল ডিজিটত থাকে তেতিয়াহ'লে মানে কি আপোনাৰ আমাৰ যিহেতু নেওতা মুখস্থ থাকে নহয় জানো আঙুলি মূৰতে কৰিব পাৰোঁ নহ'লে আমি মুখতে প্লাছ মাইনাছ কৰিব পাৰোঁ কিন্তু বৰ্গমূল শতমূল যে সৰল অংক যিটো কয় তাততো প্লাছ মাইনাছ মানে ডিভাইড মাল্টিপ্লাই গোটেইকেইটা থাকে সেইকেইটা বস্তু মানে কি সেইটোতো আমি মুখত কেতিয়াও উলিয়াব নোৱাৰোঁ সেইটোৰ কাৰণে যিহেতু আমাক কাগজ কলমৰ প্ৰয়োজন হ'ব নহ'লে মানে কি আপোনাৰ কেলকুলেটৰ আমি ইউজ কৰিব লাগিব কিন্তু এবেকাছ শিকিলে না কেলকুলেটৰ ইউজ কৰিব লাগিব না আপোনাৰ বুক বা কপি বা পেনৰ দৰকাৰ নহয় মানে তেওঁলোকে খুব কম সময়ৰ ভিতৰতে তাৰমানে আমি কুৱেশ্যনটো কৰি শেষ কৰোঁহে তেওঁলোকে আনচাৰ দিবলৈ ইমান মানে হেৰি তেজ হৈ যায় মেথছত আৰু এইটো মানে 4 ইয়াৰ্ছৰ পৰা হয় ন 4 ইয়াৰ্ছ 5 ইয়াৰ্ছৰ পৰা লওঁ বাকী 5 ইয়াৰ্ছত আপোনাৰ সেইটো কেজি লেভেল আমাৰ মানে এনেকৈ 8টা লেভেল আছিলে আগতে এতিয়া কেজি লেভেল নতুনকৈ আহিছে ইয়াত সেইটো কাৰণে এতিয়া তাৰমানে শিৱসাগৰত ফাৰ্ষ্ট আহিছে আকৌ দেই কেজি লেভেলটো সেইটোৱে আপোনাৰ মানে কেজি ষ্টুডেণ্ট এটাই এতিয়া আপোনাৰ এইখিনিৰ কাৰণে আগবাঢ়ি যাব পাৰে হয় আৰু আমি ইয়াতে আপোনালোকৰ এখন বৰ্ড দেখিছোঁ আমি এই বৰ্ডখন আচলতে এই বৰ্ডখনেই মেইন কাম নেকি বাৰু হয় সেইখন হৈছে আপোনাৰ মোৰ বিগ বৰ্ড আৰু যেনেকৈ ধৰক টিচাৰে বৰ্ডত লিখি লিখে আৰু ষ্টুডেণ্টে আপোনাৰ কপিত লিখে যিহেতু তেনেকৈ মই এখন মোৰ বিগ বৰ্ড এইখনত মই শিকাওঁ আৰু এইটো এটা টুল আপোনালোকে দেখিছে ইয়াতে তেওঁলোকে নিজে কৰে তেখেতসকলৰ হাততো এটা মই দেখা পাইছোঁ দেখিছে এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট লেভেলৰ পৰা 8 লেভেললৈকে কাম কৰে এইটো কিটে আৰু এইটো কিট হৈছে আপোনাৰ কেজি লেভেলৰ কাৰণে তাহাঁতক যিহেতু সৰু হৈ থাকে ন কালাৰিং কালাৰফুল হৈ আছে সাংঘাতিক কথা দেই মই মানে আচৰিত পাইছোঁ আমিতো এইবোৰ কৰিব নাপালোঁ আমি তেনেকৈ গ্ৰেজুৱেশ্যন কৰি শেষ কৰিলোঁ কিন্তু এটা কথা কওঁ মানে এইটো বস্তুতে এই টুলছটোতে সকলোখিনি আচলতে এটা শিশুৰ সকলোখিনি বস্তু লুকাই আছে বুলি ক'লোঁ টেলেণ্ট হয় নাই আৰু এটা কথা মই ইয়াতে গম পাইছোঁ আপোনালোকৰ ফিজ ইয়াত নলয় বোলে নলয় ফিজ নলওঁ মানে কি এই প্ৰতিষ্ঠানটোৰ মূল উদ্দেশ্যই হৈছে তাৰমানে সমাজৰ প্ৰতিটো শ্ৰেণী ধনীৰ পৰা আৰম্ভ কৰি মানে এজন দুখীয়া মানুহে পটকতে মানে কি ধৰক এডমিশ্যন ফিজ বাকীবিলাক আপোনালোকে নিশ্চয় জানে চাগে বাকীবিলাক এবেকাছত আপোনাৰ এডমিশ্যন ফিজ যথেষ্ট লয় আৰু মাহেকীয়া ফিজটো যথেষ্ট লয় কিন্তু আমি কিন্তু এডমিশ্যন ফিজ আমাৰ ইয়াত নাই এডমিশ্যন ফিজ 0 মানে সেইটো আপোনাৰ কোনোটোতে দিব নালাগে কেৱল মাত্ৰ 100 টকা এটা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লাগে আৰু সেই 100 টকাটোৱে 8টা লেভেলৰ কাৰণে বা 9টা লেভেলৰ কাৰণে হৈ যায় এইটো কথা অকণমান মন কৰিব দেই আমাৰ ব্লগটো যদি যোনে চায় আৰু তেতিয়া ছাবস্ক্ৰাইব কৰিলে গম পাব যে কি ক'লে গ্ৰীণ এবেকাছত আহিলে আপোনালোকে উইদাউট এডমিশ্যন ফিজ আপোনালোকে আহিব পাৰিব মান্থলি কিমান লাগে মান্থলি 800 কিন্তু এইটো সাধাৰণ কথা আচলতে আপোনাৰ বেবী এটা আপোনাৰ বাচ্চাটো যদি কেনেবাকৈ মাহে 800 টকা দি পেলাই আপোনাৰ যি আমাৰ মেট্ৰিক হাই ছেকেণ্ডেৰীলৈকে যদি আমি ভালকৈ যদি মেথছত পাৰ কৰিব পাৰোঁ সহজভাৱে সৰলভাৱে উইদাউট কেলকুলেটৰ উইদাউট টেনশ্যন লৈ পেলাই যদি আমাৰ শিশু এটা আগবাঢ়ি যাব বহুত ডাঙৰ কাম কৰিছে আপোনালোকে আচলতে এইটো প্ৰফেশ্যনেলি নহয় এটা মানে খুব পবিত্ৰ কাম কৰি আছে আমি আপোনালোকৰ এটা ষ্টুডেণ্টৰ লগত অকণমান কিমান টেলেণ্ট আছে তাৰ আগতে মই আপোনাক মই এইখননো কি হয় এইটো আমাৰ জানিব লাগিব যিহেতু মোক আপুনি সুধিছিলে এইখন হৈছে এখন বিগ বৰ্ড
এইফালৰ পৰা দেখাইছোঁ মই অঁ আৰু এই য়েল্লো কালাৰবিলাক যে দেখিছে সেইবিলাকক বিটছ বুলি কয় বিটছ বুলি কয় আৰু এই ফ্ৰেমটো কাঠেৰে তৈয়াৰী আৰু ইয়াত আপোনাৰ এই যে বগা বগা এইবিলাক দেখিছে যে ষ্টিক নিচিনা সেইটো ৰড বুলি কয় আৰু ইয়াতে মানে এই গুটিখিনি শৃংখলাবদ্ধভাৱে সজোৱা আছে দেখিছে আপোনালোকে মন কৰিছে আৰু ইয়াত কিছুমান পইণ্ট থাকে এইবিলাক আমি এইটো এতিয়া আপোনাক বুজাই দিলে হয়তো আপুনি বুজি নাপাব তথাপিতো মই কওঁ এই বাৰডাল এইডালক আকৌ বাৰ বুলি কয় এই বাৰডালৰ ওপৰৰ মানে বিটছখিনি যাতে তললৈ নামি আহিব নোৱাৰে সেইকাৰণে ইয়াত এইটো বাৰটো দিয়া হৈছে আৰু আমি কাউণ্ট কৰোঁ এইটো মিড পইণ্ট বুলি কোৱা হয় এইটোৰ পৰা কাউণ্ট কৰোঁ এইখিনি হৈছে বিটৰ বাৰডালৰ ওপৰত থকাখিনিক আমি আপাৰ বিটছ বুলি কওঁ আৰু তলৰখিনিক আমি লোৱাৰ বিটছ বুলি কওঁ আৰু লোৱাৰ বিটছত এইবিলাক আমি চব এককৈ গণনা কৰোঁ তাৰমানে 1-1কৈ গণনা কৰোঁ এতিয়া এইটো যেতিয়া বাৰটো টাচ হ'ব তেতিয়াহে আমি কাউণ্ট কৰিম এতিয়া যদি নাথাকে নহয় একো তাৰমানে ইয়াত 0 হৈ আছে জিৰ' ওলাই আছে এইটো সূক্ষ্ম আমি নে প্ৰিলিমিনেৰী আমি এটা জানিবলৈ হ'লে সঁচাকৈ কিন্তু এবাকাছৰ এইখন কি হয় আমি জানিব লাগিব মই যেতিয়া এই ব্লগটো কৰিবলৈ আহিছোঁ এবাকাছ হোৱাট ইজ এবাকাছ এতিয়া আপুনি ইমান ধুনীয়াকৈ কম সময়ৰ ভিতৰত কিন্তু খুব সুন্দৰভাৱে কথা কেইটামান মানুহগৰাকীয়ে কৈছে আচলতে এইটোৱে হৈছে প্ৰশিক্ষকৰ এটা নিয়ম আমি আকৰ্ষিত কেনেকৈ হ'ম পটককৈ আহি পেলাই ইয়াতে এই বিটছখিনি এইটো বিটছ কয় এডাল বাৰ কয় এডাল ৰড কয় এই কথাখিনি কিন্তু আমি জনা নাছিলোঁ মই কিন্তু নাজানো আহি পেলাই এতিয়া পটককৈ আপোনাৰ মুখত শুনিছোঁ আৰু অকণমান আৰু ক'বলৈ গ'লে এইখিনিক আপাৰ বিটছ বুলি কয় এইখিনিক লোৱাৰ বিটছ বুলি কয় আপাৰ বিটছত মানে এইটো যদি নমাই দিওঁ আমি এতিয়া 5 হৈ গ'ল কিন্তু যদি আমাক বোলে 1 বনাবলৈ কৈছে 1 কৰিব কৈছে মই জাষ্ট এটা অংক মই দেখাই দিছোঁ মই দেখাই দিছোঁ ধৰক মোক ক'লে যেনিবা 2 কৰিলোঁ বোলে +4 ইয়াত এতিয়া 4 নাথাকে মানে 4 নাথাকে তেতিয়া আমি ফৰ্মুলা শিকাওঁ মানে 4টো যেতিয়া ডাইৰেক্ট কৰিব নোৱাৰোঁ তেতিয়া ফৰ্মুলা শিকোৱা হয় সেই ফৰ্মুলাৰ জৰিয়তে এতিয়া আনচাৰটো ল'ব আপুনি মুখত কৰি চাব মোৰ আনচাৰ শুদ্ধ হৈছে নে নাই 2 হৈ গ'ল +4 বুলি ক'লে মানে কি +4 এটা ফৰ্মুলা আছে এতিয়া আনচাৰ ওলাই গ'ল এইটোক 5 বুলি যিহেতু গণনা কৰোঁ আৰু এইটোক 1 বুলি ক'লোঁ এতিয়া 5 আৰু 1 হ'লে 6 হয় 2 + 4 = 6 সুন্দৰ এটা টেকনিক আচলতে এইটো মানে শিকিব আৰু এটা আমেজ আছে কিজানি তাহাঁতি এনজয় কৰে আৰু গণিতৰ প্ৰতি যিবিলাক ষ্টুডেণ্টৰ মানে ভয় থাকে বা দুৰ্বল তেওঁলোকেও মানে কি মানে সিহঁতৰ দুৰ্বল ভয় ভাৱটো নাইকিয়া হয় আৰু এইটো মানে কি এবেকাছটো সিহঁতি মানে এটা গেম হিচাপে এনজয় কৰে এতিয়া আমাক মোক কিন্তু কোনোবাই সুধিলে এইটো পটককৈ কৈ দিব পাৰিম এইটো 5 বুলি ন আৰু এইটো এটা ডিজিট 5 মানে কি হয় 5 মানে কি এইখিনি মানে এই বাৰটোত আহি পেলাই টাচ কৰিব লাগিব তেতিয়াহে 5 হ'ব নহ'লে এতিয়া যে বাৰডালত টাচ হৈ থকা নাই যিহেতু তাৰমানে 0 হৈ আছে মানে এই গোটেই বৰ্ডখন এতিয়া 0 হৈ আছে এটা সুন্দৰ কথা খুব টেকনিক ঠিক আছে আৰু কৰাৰো আমেজ আছে নহয় জানো খুব ভাল লাগিছে দেখি পেলাই এবাকাছ কি আচলতে আজি সঁচাকৈ ক'বলৈ গ'লে মোৰ বয়স 40 বছৰ হ'ল কিন্তু এতিয়াহে জানিছোঁ কিন্তু দেই এইটো কেনেকুৱা বস্তু আমি ষ্টুডেণ্ট এটাৰ লগত অকণ পাতিব পাৰিম আমাৰ ওচৰত ষ্টুডেণ্ট এগৰাকী আছে আমি জানিম তাই এতিয়া কিমান পানীত আছে দেই মেমে সুধি যাব আৰু তাই কেনেকৈ কৈছে আমি চাই যাম দেই প্ৰথমে তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম হৈছে বিদিশা গগৈ কোন ক্লাছত পঢ়া মই ছেভেন ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় নেক্সট কৰা এতিয়া 4 + 9 + 6 again +9 +2 +8 +4 +6 +5 +2 answer is 55 good very good কিমান 55 oh my god এটা ইয়াতে হাততে ইমানখিনি কৰিলে মুখত পটকে পাই গ'লা ন নেক্সট আৰু দেখাওঁ নেক্সট কৰা 1 + 8 -3 +3 +8 +5 +9 -5 +7 +3 answer is 37 next 9 minus আপুনি প্লাছৰ কৰাই আছে ন হয় হয় মই ইয়াত শিকাওঁ তেওঁলোকে এই কিটটোৰ জৰিয়তে শিকে সৰু সৰুটো 9 - 1 +8
plus 4 minus 2 plus 9 plus 4 plus 7 plus 6 minus 2. Answer is 42. Very good. এইটো মই ক্লেপ এটা কৰি দিছোঁ ইমান সুন্দৰভাৱে এইটো কৰাও কিন্তু ধেমালি কথা নহয় আকৌ দেই তাই এইখিনি মিলাই থকাও কিন্তু সহজ কথা নহয় এইটো খুব ৱেল ট্ৰেইন হ'ব লাগিব এটি নিখুঁতভাৱে কৰিব পাৰিব লাগিব তুমি কোন ক্লাছ বুলি ক'লা ভণ্টি 7 এতিয়া তোমাৰ ইয়াৰ পৰা সহজ হৈছে নে পঢ়িবলৈ হৈছে না মেথছ পাৰিছা পূৰা আগতকৈ কিন্তু মানে পাৰা যিমান পাৰিছা তাতকৈ বেছি পাৰা কিন্তু হা আৰু খুব ক্ষীপ্ৰ গতিত কৰা ন ঠিক আছে তাহাঁতি বাৰু এতিয়া কিটত ইয়াত কৰিলে ভিজুৱেলাইজেশ্যন আমি এটা কৰোঁ তাৰমানে মনতে সিহঁতি এবেকাছ কিটটো দেখি ধাৰণা কৰি লয় দেখি থাকে আৰু তাৰ জৰিয়তে ফিংগাৰ আপ ডাউন কৰি পেলাই যে হ'ব 2 plus 5 minus 2 plus 3 answer is 8 very good next 1 plus 2 plus 5 minus 2 6 very good next 2 minus 1 plus 5 plus 3 answer is 9 good next 9 minus 4 plus 3 minus 5 3 5 plus 4 minus 3 minus 1 5 next 6 plus 2 minus 5 plus 5 8 7 plus 9 minus 5 11 very good 1 plus 9 plus 8 18 good next 5 minus 1 plus 9 13 4 minus 3 plus 9 10 very good এইখিনিতে এটা কথা ক'ম তাই যেতিয়া এই কামটো কৰি আছে তাই মগজত অকল মেমে কোৱা কথাটোৱে সোমাই থাকিব লাগিব বেলেগ কথা কিন্তু সোমাই থাকিব নোৱাৰে বেলেগ কথা যদি কেনেবাকৈ আহে তাই কেলকুলেশ্যন সেইটোৱে মানে মাইণ্ড কনচেনট্ৰেশ্যনৰ এটা আহিলা হৈছে এবাকাছ নহয় ইমান সুন্দৰভাৱে ছোৱালীগৰাকীয়ে কৰিছে মানে আমিতো এইবোৰ ভাবিবলৈ নোৱাৰোঁ কিন্তু দেই এইটো কথা আমি কিন্তু চিন্তা কৰিব নোৱাৰোঁ তাই কৰি থাকোঁতে মই এনেই চাই আছোঁ তাই মানে ইমান এটা কনচেনট্ৰেশ্যন অকল আপোনাৰ কথাটোৱে মন কৰিছে তাই বেলেগ কথা মন কৰিলে কিন্তু সেইকাৰণেতো বাকীবিলাক ছাবজেক্টৰ প্ৰতি কনচেনট্ৰেশ্যন বাঢ়ে কাৰণে পঢ়াৰ প্ৰতি আগ্ৰহটো তাহাঁতৰ বাঢ়ি যায় তাই ধুনীয়াকৈ পাৰে ন ভাল লাগিলে পাৰে মোৰ বাকীবিলাক ষ্টুডেণ্টেও পাৰে এতিয়া তুমি ইয়াত পৰা কিমান দিন হ'ল তাৰ এতিয়া 4 মাহ হৈছে মাত্ৰ 4 মাহত ইমান পাকৈত হৈ গৈছে আৰু যদি শিকিবলৈ হয় তুমি বেলেগ কৰিবাগৈ দেখোন ঠিক আছে থেংক ইউ হা থ্যাংক ইউ আচলতে ষ্টুডেণ্ট এগৰাকী পাকৈত হোৱাৰ ক্ষেত্ৰত শিক্ষাগুৰু আদিগুৰু আমি সকলোৱে জানো যে সেইখিনি সকলোখিনি দৰকাৰ মাক দেউতাকৰ আচলতে ইয়াতে কিমানখিনি অৰিহণা মাক দেউতাকৰো আচলতে পেৰেণ্টছবিলাক এই বস্তুটোক লৈ আগ্ৰহ হয়নে নহয় সেই কথাও আমি জানিব লাগিব আমি ইতিমধ্যে শিক্ষয়িত্ৰীগৰাকীৰ পৰা সকলোখিনি কথা জানিছোঁ ইয়াতে অভিভাৱকও দেখিছোঁ মোৰ এটা কথাই ভাল লাগিছে ইয়াতে প্ৰতিগৰাকী ষ্টুডেণ্টৰ এগেইনষ্টত ইয়াতে পেৰেণ্টছসকল আহি ৰখি আছে কাৰণ এই পেৰেণ্টছসকলৰ আগ্ৰহৰ কাৰণে এই বেবীসকল আগবাঢ়ি যাব পাৰিছে আমি কিছু পেৰেণ্টছ আছে আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম যে এই এবাকচনে আনি তেখেতসকলৰ শিশু আপোনাৰ বাচ্চা ইয়াতে কৰে কিমান দিন আপুনি এইটো অকণ বুজি ল'ব কিমান দিনৰ পৰা কৰি আছে তাই এবছৰ হৈ গৈছে তাই কেজি লেভেলটো অতিক্ৰম কৰিছে কেজিৰ পৰা দিছে কেজিৰ পৰা দিছোঁ তাই হয় প্ৰথম দিনা একচুৱেলি মই খবৰ কৰিবলৈহে আহিছিলোঁ কিন্তু তাই মানে এতিয়া মেমে ক'লে ন এটা বস্তু মানে এনজয় কৰিলে মানে তাহাঁতি মানে বস্তুটো পটককৈ শিকে তাই ইমান এনজয় কৰিলে মই এডমিশ্যন ফিজ ফ্ৰী আছিলে বাৰু মই এডমিশ্যনেই দিলোঁ তাইক তাৰপিছত মই তাইক মানে চাইছোঁ তাই যেতিয়া মানে স্কুলৰ যেতিয়া মেথছখিনি ষ্টাৰ্ট হৈছে ধৰি লওক তাই কনচেনট্ৰেশ্যন লেভেলটো বহুত বাঢ়ি গৈছে আগতে আমি যেনেকৈ ধৰি লওক অংক বুলি ক'লে বহুত ভয় লাগে এক্সামতো মানে অংকটো পাৰ হৈ গ'লে মানে আৰু চবৰে হেৰি লাগে আৰু টেনশ্যন নাইকিয়া হৈ যায় টেনশ্যন ফ্ৰী হৈ যাওঁ কিন্তু নহয় এতিয়া তাই মানে বহুত ভাল পায় মেথছ কৰি অকল তাই 5 বছৰ 9 মাহ অঁ হয় কিন্তু তাই মানে এতিয়া অকল মেথছ ছাবজেক্ট বুলিয়ে নহয় বাকী ছাবজেক্টখিনি পঢ়িবলৈও মানে বহুত আগ্ৰহ কৰে আৰু তাহাঁতৰ মানে মই মন কৰিছোঁ মেমৰি পাৱাৰটো অলপ বাঢ়ি যায় বহুতখিনিয়ে বাঢ়ে মানে মেমৰি পাৱাৰটো সেই আৰু মানে বহুত ভাল লাগিছে প্লাছ ইয়াত মেমৰ ছাপৰ্টটো বহুত বেছি
বহুত বেছি সেইটো মেইন কথা আৰু তাহাঁতি মানে বস্তুটো যিমানে ভালকৈ মানে মেমে ছাপোৰ্ট কৰিব তাহাঁতক মৰমেৰে বুজাব তাহাঁতি মানে আৰু বস্তুটো ভাল পায় আহিবলৈ হেঁপাহ কৰে নহয় বহুত এনজয় কৰে এনজয় কৰে মই ল'ৰাটো মানে প্ৰথম অৱস্থাত মেথছত ইমান বেয়া নাছিল সৰু অৱস্থাত তাৰপাছতে সি মেথছত নম্বৰ কমকৈ পাব ল'লে তেতিয়া মই চিন্তা কৰিলোঁ যে বেলেগ অন্যান্য ডিষ্ট্ৰিক্টবিলাকত দেখিছিলোঁ যে এবাকাছ বুলি এটা বস্তু আছে গতিকে তাত মেণ্টেল পাৱাৰটো বিশেষকৈ বঢ়াই দিয়ে সেইকাৰণে মই স্কুলৰ পৰা এটা হেৰি পালোঁ এডভাৰটাইজ পালোঁ ছাৰ আমাৰ প্ৰিন্সিপাল ছাৰৰ তাৰপৰা তেতিয়া মই সেইটো পাই পেলাই বাইদেউৰ ওচৰত আহিলোঁ তাৰপিছত বাইদেউৰ আমাৰ ল'ৰাই একেলগে পঢ়ে বাৰু কিন্তু আহি পেলাই পালোঁ বাইদেউ এডমিশ্যন ফ্ৰী গতিকে 100 টকা এটা লয় বাইদেউ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে জইনিং কৰিলোঁ কৰাৰ পাছত তাক আগবঢ়াই লৈ গ'লোঁ বাইদেৱে আগবঢ়াই নিলে যথেষ্টখিনি হেৰি কৰিছে প্ৰগ্ৰেছ কৰিছে কিন্তু যোৱাকালি বাইদেৱে অনলাইন এটা ক্লাছ কৰিছিলে ৰিভিউ ক্লাছ 30 মিনিটছৰ তেতিয়া মই বাহিৰত মই কাম কৰি আছোঁ কাম কৰি থাকোঁতে সি পটাপট এনচাৰ দিছে বাইদেউক এনচাৰ দিছে মই তাক কৈছোঁ যে তুমি দেখোন নকৰাই ঘৰত কোন সময়ত খুব কম টাইম দিয়ে সি ক্লাছ 5ত এবাৰ 10 বছৰ সোমাইছে গতিকে ইমান কম সময়ৰ ভিতৰতে মই কৈছোঁ মই মাত্ৰ এবছৰ হৈছে তাৰ মাজতো আকৌ বাইদেউ মানে নিজৰ ফিজিকেল প্ৰব্লেমৰ কাৰণে বাইদেউ বহুদিন ক্লাছ অফ হৈ থাকিব লগা হৈছিলে নহ'লেতো হয়তো আৰু আগবাঢ়ি গুচি গ'লহেঁতেন সেইটো ক'বই লাগিব বাইদেউ মানে বিশেষকৈ মেণ্টেল পাৱাৰটোৰ কাৰণে আমি ইয়াত দিয়া হৈছে আৰু লগতে আৰু এটা কথা কিন্তু ক'ব লাগিব সঁচা কথা ক'ব লাগিব যে বাইদেউৰ মানুহজন প্ৰিয়জনো এই ক্ষেত্ৰত মানে যথেষ্টখিনি ছাপোৰ্ট আছে মানে বাইদেউক যথেষ্ট ছাপোৰ্ট কৰিছে সেইটো ক'ব লাগিব মানে গতিকে তেওঁ মানে সেইটো কাৰণে বাইদেউ আচলতে ক'ব পাৰিছে আৰু বিশেষকৈ বাইদেৱে মানে আমাৰ ল'ৰা ছোৱালীখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষ অগ্ৰণী ভূমিকা লৈছে বুলি আমি ক'ব থেংক ইউ এইখিনিতে মই আৰু কথা দুটামান ক'ব পাৰিম আচলতে এগৰাকী বিবাহিতা মহিলাৰ কাৰণে হাজবেণ্ডৰ ছাপোৰ্টটো বহুত দৰকাৰ আমি সোমাই আহোঁতে আমাক ইমান ধুনীয়াকৈ ৱেলকামিং কৰিছে সেইটো এটা ক'ব লাগিব দাদা ক'ত আছে অকণমান আহিলে আমাৰ ওচৰলৈ ভাল হয় আমি দেখিছোঁ আপুনি এবাকাছৰ পৰা জনা হৈ গৈছে কিজানি ন একচুৱেলি এবাকাছৰ টেকনিকেল জ্ঞান নাই তথাপিও মানে সভাৰত মই এবাকাছ কি জানো আৰু প্ৰথম যেতিয়া মই প্লেন কৰিছিলোঁ মিছেছৰ লগত বহি পেলাই প্লেন কৰিছিলোঁ যে কি কৰিব কি নকৰিব আৰু ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি কেনেকৈ কি আমি ফ্ৰেঞ্চাইজি ল'ব লাগিব এই বিষয়ে আমি গোটেইখিনি আলোচনা কৰিছিলোঁ আৰু ইয়াৰ মানে মেইন অফিচ আছে হেড অফিচ আছে আপোনাৰ গুৱাহাটীত ফ্ৰেঞ্চাইজি হয় আৰু তাৰ মুখ্য সঞ্চালিকা হ'ল তুলসীপ্ৰিয়া এন বৰদলৈ মোৰ লগত পুৰণা চিনাকি তেখেতৰ লগত কথা পাতি পেলাই তেখেতেও ক'লে মই সহায় কৰিম আপোনালোকে যেনেকৈ হেৰি কৰে আৰু তাৰপিছত মই ভাবিলোঁ তাইকতো মই অকলে এৰি দিব নোৱাৰোঁ মইতো ছাপোৰ্ট দিবই লাগিব সেইকাৰণে মই চাৰ্টবোৰ্ডৰ লাগি থাকোঁ আৰু মোক এতিয়া গম পায় আৰু তাই থাকিলে মই থাকোঁ ওচৰতে লাগি থাকোঁ আৰু তেনেকৈ এতিয়া 18 চনৰ পৰা আপোনাৰ এইটো সৰু গছজোপা এতিয়া বতৰ বিক্ষণে তেনেকুৱা বুলি ভবা নাই ঠিক তেনেকুৱা বুলি ভবা নাই কিন্তু অভাৰঅল এভাৰেজ এটা ছাপোৰ্ট পাইছোঁ আৰু মানুহৰ ছাপোৰ্ট পাইছোঁ আৰু ভাল লাগে এইটো যে ষ্টুডেণ্টবিলাকে কিবা এটা লাভ কৰিছে আৰু কিবা এটা পাই গৈছে আৰু এনেকুৱা নহয় যে ইয়াত মানে হতাশ হৈ পেলাই কোনোবা ওলাই গৈছে খুব হাঁহি ফূৰ্তিৰে ওলাই গৈছে কিবা এটা শিকি পেলাই ওলাই গৈছে এইটো ভাল লাগে আৰু লগতে আৰু এটা কথা ক'ব লাগিব বাইদেউ ধুনীয়া হেণ্ড ৰাইটিং শিকায় সেইটো কথা মই পাহৰি গৈছিলোঁ ক'বলৈ বাইদেউ মানে ইম্প্ৰুভ হেণ্ড ৰাইটিঙৰ কাৰণে বাইদেউ ইয়াত বেছি ভাল গেৰাণ্টি এতিয়া ফুল পেকেজ আৰু আমি এতিয়া শুনিলোঁ হেণ্ড ৰাইটিং ট্ৰেইনিঙো আপুনি দিয়ে এতিয়া ফাৰ্ষ্ট আচলতে পৰীক্ষা এটা যেতিয়া ভালকৈ উত্তীৰ্ণ হ'বলৈ হ'ব এটা শিশু মেণ্টেল আচলতে পাৱাৰটো বহুত বাঢ়িব লাগিব এটা শিশু ডিষ্টিংশ্যন যে কেতিয়া পাব আমি সেই কথাটো নিৰ্ধাৰণ যেতিয়াই কৰিম আমাৰ হেণ্ড ৰাইটিং ৱেল হ'ব ফাষ্ট হ'ব মেণ্টেল আচলতে পাৱাৰটো বাঢ়িব সকলোখিনি আচলতে ফুল পেকেজত আপোনালোকে ইয়াতে কৰি আছে আৰু উইদাউট এডমিশ্যন ফিজ মই আকৌ এবাৰ কৈছোঁ উইদাউট এডমিশ্যন ফিজ ইয়াতে আপোনালোকে আহিব পাৰে দৰবাৰ ফিল্ডত আছে এই চেণ্টাৰটো আৰু এইখিনিতে মই আৰু এটা কথা ক'ম ফিডবেক যেতিয়া এটা ষ্টুডেণ্ট আপুনি কোনোবা এটুকুৰা ঠাইলৈ নিছে তাৰ পৰা আপুনি কেনেকুৱা ফল পাইছে ফিডবেকটো মই মানে গাৰ্জেনবিলাকৰ মই অফ কেমেৰাও বহুতখিনি কথা শুনিলোঁ যে গাৰ্জেনবিলাক খুব সন্তুষ্ট ইয়াত আহি পেলাই আৰু মই দেখিলোঁ খুব ফুল প্ৰফেশ্যনেল নহয় ইয়াতে বস্তুটো তেওঁ যিটো এটা পেশ্যন হয় আৰু পেশ্যনত মানুহৰ যেতিয়া নিচাত মানুহে পইচাৰ কথা ইমান চিন্তা নকৰে আৰু আপুনি ইমান এতিয়া যি বস্তুৰ দামৰ দিনত আপুনি উইদাউট এডমিশ্যন ফিজ চলাই আছে এইটো
ডাঙৰ কথা আৰু আগবাঢ়ি যাওক 2018 চনত যেনেকৈ আৰম্ভ কৰিছে সকলোখিনি ভালকৈ আগবাঢ়ি যাওক আমি আপোনালোকৰ ইয়াতে যি ষ্টুডেণ্ট আছে আপুনি কেনেকৈ কৰে অকণমান আমাক ডেমো এটা দিব লাগে আৰু হেণ্ড ৰাইটিঙৰ কথাটো মই কৈছোঁ দেই হেণ্ড ৰাইটিং এটা ষ্টুডেণ্টৰ কাৰণে বেলেগ এটা কোৰ্চ হয় সেইটো হৈছে আপোনাৰ 14 ঘণ্টাৰ এটা কোৰ্চ তাৰমানে 7 দিনত 2 ঘণ্টাকৈ কৰি পেলাই আমি কোৰ্চটো কমপ্লিট কৰোঁ এইটো কথাও মানে মিছা নহয় মানে মানিব লাগিব যে 14 ঘণ্টাত মানে এটা ল'ৰাৰ হেণ্ড ৰাইটিং বা এটা ষ্টুডেণ্টৰ হেণ্ড ৰাইটিং যে কিমান চেঞ্জ হ'ব পাৰে মই আপোনাক তাৰ হিচাপত চেম্পল দেখাইছোঁ এয়া চাই ল'ব পাৰে মানে ষ্টুডেণ্ট যিজন প্ৰথম আহে নহয় তেওঁলোকক আমি এটা চেণ্টেঞ্চ লিখিবলৈ দিওঁ যিটো চেণ্টেঞ্চত মানে মানে লেটাৰ গোটেই A to Z সোমাই থাকে মানে এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট দি অহা মানে নিজৰ হাতৰ আখৰটো যিটো আগৰ পৰা লিখি আছে অৰিজিনেলটো তাৰপিছত তেওঁলোকক মোৰ মেথডত শিকাওঁ পেটাৰ্ণ শিকাওঁ তাৰপিছত লেটাৰ শিকাওঁ তাৰপিছত আপোনাৰ 6 আৱাৰ্ছ হৈ যায় তেতিয়া আমি আকৌ এটা টেষ্ট লওঁ চাওক এতিয়া আপোনাৰ সেই হেণ্ড ৰাইটিঙৰ তুলনাত 6 ঘণ্টাৰ ভিতৰত এইটো চেঞ্জ আহিছে 6 ঘণ্টাত তাৰপিছত আমি যেতিয়া গোটেই কমপ্লিট হৈ যায় কোৰ্চটো তেতিয়া 14 আৱাৰ্ছ মানে 7 দিনৰ দিনাখন 14 আৱাৰ্ছত এনেকুৱা হেণ্ড ৰাইটিং মানে 7 দিন 14 ঘণ্টা মাত্ৰ 2 ঘণ্টাকৈ কৰোঁ 14 ঘণ্টাত ইয়াত চেম্পল আছে পিপিটো পৰা উলিয়াই মই চাওঁ দেই দেখিলে গম পাব প্ৰথমে অহা বাচ্চাটোৰ আখৰ এনেকুৱা আৰু তাৰপাছত আফটাৰ 6 আৱাৰ্ছৰ পাছত আখৰটো এনেকুৱা হ'ল চব আৰু তাৰপাছত 14 তাৰমানে 7 ডেইজ ন 7 ডেইজ 7 ডেইজত তাৰমানে আপোনাৰ 7 দিনত আপোনাৰ এটা শিশুৱে আপোনাৰ ছাত্ৰটোৱে খুব সুন্দৰ হেণ্ড ৰাইটিঙৰ গৰাকী হ'ব পাৰিব ফাষ্ট লিখাব পাৰিব মেমে কিন্তু বৰ সুন্দৰ কাম এটা প্ৰবৃত্ত কাম এটা কৰি আছে বুলি ক'ব লাগিব ইমান আচলতে হেণ্ড ৰাইটিঙৰ ওপৰতো বহুতখিনি কথা মেটাৰ কৰে মেথছত নকৰে বাৰু হেণ্ড ৰাইটিঙৰ কথা কিন্তু বাকী ছাবজেক্টবিলাকৰ কাৰণে তেওঁ যে এডিশ্যনেল এটা কোৰ্চ ইমান সুন্দৰভাৱে মাত্ৰ 14 ঘণ্টা আপোনালোকক আকৌ এবাৰ কৈছোঁ মাত্ৰ 14 ঘণ্টাত আপোনাৰ ষ্টুডেণ্টৰ আপোনাৰ শিশুটোৱে পৰিপক্কভাৱে 2000 টকা দেই 2000ত আপোনাৰ শিশুটোৱে ইমান ধুনীয়াকৈ আচলতে এইটো লিখিব পাৰিব আৰু এটা কথা মেমে কৈছে গেৰাণ্টি দিছে মানি বেক গেৰাণ্টি আপোনাৰ যদি বোলে আপোনাৰ সন্তানটোৰ হাতৰ আখৰ বোলে ইম্প্ৰুভ নহ'লে বোলে একেই থাকিলে তেতিয়াহ'লে আপুনি যিটো পইচা মোক জমা দিয়ে সেই পইচাটো আপোনাক ঘূৰাই দিয়া হয় মানে কিন্তু তেতিয়ালৈকে তেনেকুৱা এতিয়ালৈকে মই 2018ৰ পৰা কৰি আছোঁ কিন্তু এতিয়ালৈকে তেনেকুৱা হোৱা নাই সেইকাৰণেতো মানি বেক গেৰাণ্টি সঁচা এইটো কিন্তু ক'ব লাগিব মানি বেক গেৰাণ্টি আজিকালি কোনো বস্তুৱে গেৰাণ্টি নাই লাখ টকাৰ বস্তু কিনিলেও গেৰাণ্টি নাই কিন্তু আপোনাৰ এটা বেবী আপোনাৰ বাচ্চাটোৰ আচলতে ভৱিষ্যত উজ্জ্বল হ'বৰ কাৰণে 2000 টকা খৰচ কৰিলে আপোনালোকে গোটেই জীৱনটোৰ কাৰণে আপুনি ৱেল হেণ্ড ৰাইটিং ফাষ্ট হেণ্ড ৰাইটিং ইয়াতে পাব স্পীড বাঢ়ি যাব আহিলে আপোনালোকে গম পাব ইয়াতে আৰু দেখি খুব ভাল লাগিছে ডাঙৰ এটা ইনষ্টিটিউট নহয় ডাঙৰ বিল্ডিং নহয় সৰু বিল্ডিং এটাতে খুব সুন্দৰভাৱে সূক্ষ্মভাৱে কামখিনি কৰি থকা দেখিছোঁ হাজবেণ্ড এণ্ড ৱাইফক গ্ৰীণ এবাকাছ একাডেমি আমি ইয়াতে দৰবাৰ ফিল্ডৰ ওচৰত যি আছে ইনষ্টিটিউটটো আমি আহিলোঁ আপোনালোকক সবিশেষ দেখালোঁ গাৰ্জেণ্টৰ পৰা ষ্টুডেণ্টৰ পৰা সকলোখিনি দেখালোঁ এগৰাকী অনাৰৰ লগতে প্ৰশিক্ষক আৰু তেখেত ৱেল ট্ৰেইনাৰ বাহিৰত ট্ৰেইন কৰি অহা এগৰাকী মহিলা আৰু খুব সুন্দৰভাৱে এই ল'ৰা ছোৱালীখিনিক শিকাই আছে আপোনাৰ শিশুটো যদি মেথছতে হওক বাকী ছাবজেক্টতে হওক যদি কনচেনট্ৰেশ্যন লেভেল ৱেল হেণ্ড ৰাইটিং লাগে তেনেহ'লে আপোনালোকে বিনা দ্বিধাৰে এই চেণ্টাৰত আহিব পাৰে আমি বহুত দেৰি ইয়াতে থাকি পেলাই সকলোখিনি বস্তু আচলতে আমি নিৰীক্ষণ কৰি পেলাই আজি আমি এই ব্লগটো বনাইছোঁ বহুতো এবাকাছ ইনষ্টিটিউট আছে আৰু এই এবাকাছ ইনষ্টিটিউটটো এই কাৰণে অলপ ব্যতিক্ৰম লগতে আমি দেখিছোঁ 14 ঘণ্টাৰ এগৰাকী ষ্টুডেণ্টৰ হেণ্ড ৰাইটিং ফাষ্ট এণ্ড ৱেল হ'ব বুলি আমি ইয়াতে আপোনালোকক গেৰাণ্টি দিব পাৰোঁ মানি বেক গেৰাণ্টি ইয়াতে লৈছে প্ৰশিক্ষকগৰাকীয়ে আৰু সুন্দৰ আপোনালোকে আহক আহিলে ইয়াতে সকলোখিনি দেখা পাব প্ৰতিটো ষ্টুডেণ্ট ইমান সুন্দৰভাৱে নিখুঁতভাৱে অংকৰ পৰা আপোনালোকৰ হেণ্ড ৰাইটিঙলৈকে পাকৈত হৈ আছে তাৰ কাৰণে আপোনালোকে আমাৰ ব্লগটো ছাবস্ক্ৰাইব কৰিব লাগিব লাইক কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব আৰু এই মেমে যিখিনি কাম কৰি আছে আচলতে এই কামখিনি সুন্দৰভাৱে প্ৰতিফলিতৰ কাৰণে কিছুমান মানুহে আচলতে পাব্লিচিটি
পৰিস্থিতিৰ কাৰণে বহুতো কাম বেক হৈ যায় 2018 চনৰ পৰা এই ইনষ্টিটিউটটো চলি আছে কিন্তু বহুতে কিন্তু এই ক্ষেত্ৰত আগবাঢ়ি অহা নাই আমি আজি আচলতে আমাৰো নতুন এটা ব্লগ আমি আপোনালোকক এই কাৰণে দেখাবলৈ আহিছোঁ এটা সুন্দৰ পবিত্ৰ কাম এই মহিলাগৰাকীয়ে কৰি আছে তাৰ কাৰণে আপোনালোকৰ সহায়ৰ বহুত আচলতে দৰকাৰ আচলতে আমাৰ এই ব্লগটো আপোনালোকে চালে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেতিয়াহে এই এনি গ্ৰীণ যি একাডেমি ইয়াৰ কামখিনি আপোনালোকে নিখুঁতভাৱে জানিব পাৰিব